Hi friends, welcome back to my channel. মই Satabdi আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ আজি এটা নতুন ব্লগলৈ। আশা কৰো আপোনালোকে চাই ভাল পাব। তেন্তে বলক আজি ব্লগটো ষ্টাৰ্ট কৰো। আজি আমি বনাব লৈছো বইল ফিশ। তাৰ কাৰণে কি কি ইনগ্ৰেডিয়েন্ট লাগে চাও আহক। মাছৰ লগতে দুটা পিয়াজ, এটা আলু টুকুৰা কৰি ল'ব, এটা বিলাহী, জলকীয়া দুটামান, নহৰু কেফুটা আৰু মান ধনিয়া। এতিয়া বলক আজিৰ ৰেচিপিটো আৰম্ভ কৰো। মাছখিনি মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈছোঁ। এনেকুৱাতে মই বিলাহী, পিঁয়াজ, নহৰু আৰু জলকীয়াকেইটা গেছত পুৰি ল'ম। এতিয়া এখন কেৰাহীত 2 গিলাচ গৰম পানী দি পানীখিনি উতলিবলৈ দিম। উতলি থকা পানীখিনিতে প্ৰথমতে আলুখিনি দি দিম, লগতে খুন্দনাত খুন্দি থোৱা মছলাখিনিও দি দিম। তাৰ পাছত পুৰি থোৱা বিলাহীখিনি দি গোটেইখিনি মিক্স কৰি দিম। এইবাৰ আমি মেৰিনেট কৰা মাছখিনি লগতে নিমখ অকণ দি 5 মিনিট ল' ফ্লেমত উতলিবলৈ দিম। I'm 'm 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 '
just good at caring too much. Is it too much to ask that you be all mine? এয়া চাওক আমাৰ বইল ফিছ ৰেডি হৈ গ'ল। I'm just good at caring too much. যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। কাইলৈ লগ পোৱা আশাৰে গুড বাই।